অসমীয়া মানুহে NRC খনক লৈ সপোন দেখিছিল যে অসমৰ মাটিৰ পৰা এদিন বিদেশী গুচি যাব, কাৰণ NRCয়ে প্ৰমাণ কৰি দিব যে বিদেশী কোন স্বদেশী কোন। আকৌ কেবাহিল কেবে এনেকুৱা ধৰণে প্ৰচাৰ কৰিলে যে বিদেশীবিলাকক অসমত স্থান দিয়া হ'ব। তেহেলৈ অসমীয়া মানুহৰ মনত ভয়ৰ উৎপত্তি হ'ল, শংকাবোধ হ'ল। লগে লগে তেওঁলোকে কেৱল ঘূৰ বিৰুদ্ধাচৰণ কৰিবলৈ লাগি গ'ল। NRCৰ ওপৰতো তেওঁলোকৰ সন্দেহ হ'ল। তেনেকুৱা এটা পৰিৱেশতে মই উপলব্ধি কৰিছিলোঁ যে এই কেব আৰু NRC দুয়োটাই এটা ভয়ংকৰ ৰূপলৈ আহিছে। আৰু মই লগে লগে এটা কবিতা ৰচনা কৰি উলিয়াইছিলোঁ আৰু কবিতাটোৰ নাম দিছিলোঁ আজি শ্মশান ঘাটত তোৰ অস্থি বিসৰ্জন। মই প্ৰিয়বৰ কোঁৱৰ। মোৰ কবিতাটোৰ শিৰোনামা হৈছে আজি শ্মশান ঘাটত তোৰ অস্থি বিসৰ্জন। দে দে মৈদান দে, দলে বলে আহ হৈ আহ মৈদান দে, সৃষ্টি হওক এক বিৰল বুৰঞ্জী তোৰ জাতি ধ্বংসী বিল 2016। কিহৰ সংশোধন বিদেশী স্বদেশী হয়, কোনে কয় সুস্থ মগজুৰ সৃষ্ট বিল সেইখন কাৰ্টেজ কোনে খায়, চৰকাৰ দিল্লী দিছপুৰ ভাং খোৱা হাতী আবিৰ্ভাৱ মহাকাল ফাল ফাল সেইখন ফাল 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 সেইখন ফাল। মানুহে কয় তোৰ শক্তি আছে, ৰক্ষা কৰ তোৰ আভিজাত্য প্ৰাপ্য সন্মান, নহলে জ্বলিব তোৰ গৰ্ব অহংকাৰ নাগৰিকত্ব বিল। হুঁচিয়াৰ কেৱল ঘূৰ আক্ৰমণ NRC অসম চুক্তি জাতি মাটি ভেটি হৈ ধূলিচাত। বুকু ভৰা সপোনবোৰ আজি দুগন্ধ হ'ল, গেলি পোক লেউ মৰে অসমীয়া জ্বলে অসম ধম চৌদিশ নিনাদিত জয় আই অসম। ভাল পাওঁ মানুহক, ভাল পাওঁ তোক আৰু তোক, হেৰৌ জনপ্ৰতিনিধি অসম জ্বলাও কিয়, গৰম কৰি ৰক্তপান কিয়। চৰকাৰ কোনে পাতে, চৰকাৰ কাৰ, হেৰৌ চৰকাৰ দিল্লী দিছপুৰ চালাকি চলনা ত্যাগ কৰ। আকৌ তেজৰ ধুমুহা নিনাদিত চৌদিশ তালফাল, জয় আই অসম। জিভা পানী টপক অসমৰ তেল ফটা মঙহ মৰ্ষক কিয় খাও ৰাক্ষস। ব্যাপ্ত দুগন্ধ তোৰ কাণ্ড সৰ্বত্ৰ বিনষ্ট, চিঞৰ বাখৰ হৈ হাল্লা গো বেক মুৰ্দাবাদ হুঁচিয়াৰ। কি দুদিন লোকচান অপব্যয় সময় সম্পদ সংস্কৃতি দাবী শুনা নাই তই। মানুহৰ প্ৰশ্ন সবকা সাথ সবকা বিকাশ, শান্তি গতি প্ৰগতি ক'ত, এতিয়া তইনো ক'ত। অসহ্য চৰকাৰ দিল্লী দিছপুৰ যুক্তি তৰ্ক বিতৰ্ক সভা সমিতি সমাৱেশ, অন্ত ক'ত কেতিয়া, বাটে ঘাটে সদাহ সাজু হুঁচিয়াৰ দিল্লী দিছপুৰ। তই আৰু তই জাতিত দুই দেশত দুই কুলাংগাৰ, জাক মানুহ দাবিদাৰ দেশ ভক্ত মানুহেই মানুহ। কি কপাল কি সন্ধ্যা আজি শ্মশান ঘাটত তোৰ অস্থি বিসৰ্জন।